নমস্কাৰ, মই ডক্টৰ মিজুল মালাকাৰ, ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ। আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ কলেষ্ট্ৰল বাঢ়িলে আপুনি কেনেকৈ গম পাব। কলেষ্ট্ৰল আমাৰ দেহত প্ৰয়োজনীয়তা কি, কলেষ্ট্ৰল নাবাঢ়িবলৈ আপুনি কি ধৰণৰ খাদ্য খাব, এই বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দিনক দিনে দেখা গৈছে যে কলেষ্ট্ৰল বৃদ্ধিৰ পৰিমাণ, তেজত কলেষ্ট্ৰল বাঢ়ি অহা ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। ইয়াৰ প্ৰধান কাৰণটো হ'ল আমাৰ লিভিং বিহেভিয়াৰ। আমি খাদ্যখনত গুৰুত্ব নিদিয়া, এক্সাৰচাইজ নকৰা, আমাৰ লিভিং বিহেভিয়াৰৰ ওপৰত মোৰ ইতিমধ্যে কলেষ্ট্ৰলৰ ওপৰত ভিডিঅ' আছে, আপুনি সেইকেইটাও চাব পাৰে। কলেষ্ট্ৰল আপোনাৰ আমাৰ দেহত কি হয়, চেল মেমব্ৰেন কোষসমূহ গঠন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে। চেলৰ যিটো আৱৰণ, চেল মেমব্ৰেন গঠন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে, লগতে অন্যান্য কামো আছে। কিন্তু আমাৰ ডায়েট, আমাৰ এক্সাৰচাইজ এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ কলেষ্ট্ৰল বঢ়া কমা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে। কলেষ্ট্ৰল বাঢ়িলে সাধাৰণতে কোনো ধৰণৰ বিশেষ লক্ষণ দেখা নিদিয়ে, যে যাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি গম পাব যে আপোনাৰ কলেষ্ট্ৰল পৰিমাণ তেজত বাঢ়িছে নে কমিছে, কোনো বিশেষ লক্ষণ দেখা নিদিয়ে। কিন্তু কলেষ্ট্ৰল বাঢ়ি যোৱাৰ ফলত আপুনি যদি গম নাপায় বা সেই সময়মতে চিকিৎসা নকৰে, তেতিয়াহ'লে আপুনি হাৰ্ট এটাকত ভুগিব পাৰে, ষ্ট্ৰ'কৰ সমস্যাত আক্ৰান্ত হ'ব পাৰে, এই ধৰণৰ আক্ৰান্ত হ'ব পাৰে। বিশেষ কেইটামান লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি আপুনি অনুমান কৰিব পাৰে যে আপোনাৰ কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়িছে নেকি। প্ৰথমটো হ'ল আপোনাৰ লেফ্ট ছাইডৰ যি বুকু লেফ্ট ছাইডে যদি আপুনি পেইন অনুভৱ কৰে, তেতিয়া আপুনি ততাতৈয়াকৈ আপোনাৰ লিপিড প্ৰফাইল চেক কৰক। ফাষ্টিঙত একো নোখোৱাকৈ লিপিড প্ৰফাইল চেক কৰিব। প্ৰেছাৰ, আপোনাৰ যদি প্ৰেছাৰ আছে আপুনি নিয়মীয়াকৈ চেক কৰক। মূৰ ঘূৰণি, হঠাৎ যদি মূৰ ঘূৰাই, মূৰ টিঙাই থাকে, এই ধৰণৰ সমস্যা আছে। ভৰিৰ তলৰ বিষ, ভৰিৰ তলৰ পিনে যদি আপোনাৰ বিষ অনুভৱ কৰিছে, তেতিয়া আপুনি কলেষ্ট্ৰল লেভেল চেক কৰক। কলেষ্ট্ৰল লেভেল আপুনি টোটেল লিপিড প্ৰফাইল হওক, কলেষ্ট্ৰল লেভেল হওক, আপুনি নোখোৱাকৈ ৰাতিপুৱা খালী পেটত আপুনি চেক কৰিব, আপোনাৰ তেজৰ পৰীক্ষাটো কৰিব। আৰু যদি কলেষ্ট্ৰল বাঢ়িছে বা বঢ়া নাই বা বঢ়াৰ চান্স আছে বুলি আপুনি ভাবে, আপোনাৰ হেল্থি বিহেভিয়াৰ মেইনটেইন নকৰে, আপুনি ওটছ খাব। ইয়াত চলিবল ফাইবাৰ থাকে, ই কলেষ্ট্ৰল দেহৰ পৰা ওলাই যোৱাত বিশেষ সহায়ক হয়। আপেল খাব, ইয়াতো ফাইবাৰ থাকে, আপেলো খুব ভাল। আপোনাৰ কমলা খাব, ভিটামিন চি থাকে, চলিবল ফাইবাৰ থাকে। এই ধৰণৰ খাদ্যসমূহ খাব। যদি আপোনাৰ নিয়ম মেইনটেইন হৈছে, তেতিয়াহ'লে ভাল কথা। এই ধৰণৰ খাদ্য খাব, আপোনাৰ মেইনটেইন হৈ থকাত বিশেষ ভূমিকা হ'ব। আৰু যদি নাই হোৱা, তেতিয়াহ'লে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। আপোনাৰ সময়ে সময়ে আপোনাৰ লিপিড প্ৰফাইল চেক কৰি থাকিব। কলেষ্ট্ৰল লেভেল বাঢ়িছে নে বঢ়া নাই আপুনি নিয়মমতে গম চেক কৰি থাকিব। ধন্যবাদ, নমস্কাৰ।